হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অনুস্মিতাই আপোনালোকক মই অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া মোৰ বিয়াৰ চকেজ আহি পাইছে আজি ৰাতিপুৱা আৰু এইপিনে গডৰেজ বাই খুলি আছে গডৰেজ বুলি কয় আচলতে গডৰেজ নহয় অনমাৰ কি বুলি কোৱা হয় ৱাৰ্ড্ৰব বুলি কোৱা হয় মানে সৰুৰ পৰা গডৰেজ কওঁতে গডৰেজে হৈ গৈছে কিন্তু একচুৱেলি গডৰেজ এটা ব্ৰেণ্ড হয় কোম্পানী হয় কিন্তু এইটো মোৰ গডৰেজ কোম্পানী নহয় এইটো মোৰ অনমা হয় ইয়াত আছে লিখা অনমা কোম্পানী খোলা হ'ব না আজি আৰু এইটো এটা ইঞ্জিনাৰ ঢচিয়া বা ইঞ্জিনাৰ মোৰ লগ চগিটা বয়া কৰি দিব বিয়ে তাজতে আমাৰ ৰিদীপ দাদা আহি পাইছে অলপ হেল্প কৰি দিয়া ৰিদীপ দাদা বিখ্যাত খেলুৱৈ সৰ্থেবাৰী এৰিয়াত এয়া মোৰ গডৰেজটো উদ্বোধনী দিছে ৱাৰ্ড্ৰবটো গাঁঠি মাৰিছে সেইটো নিচিৰিবা আস্তে আস্তে প্লাষ্টিক মাহটো উঠাই দিব পাৰি ইটা নহয় আৰু বহুত হাই বুলি কোৱা হাই বুলি হাই 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 দিয়া হাই 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 দিছো এই আমাৰ আইটো এই আমাৰ গুনু বাবা চাও গুনু বাবা গুনু হাই কৰি দিয়া হাই এতিয়া আমি ফুৰিবলৈ আহিছো টিকলি আহিল দে এতিয়া আমি ফুৰিবলৈ আহিছো ৰিদীপ দাদাৰ গাত দাদা হাই কৰি দিয়া এবাৰ মোৰ ব্লগটোত মিলি একদম ভিউ আহি যাব দাদাই হাই কৰি দিলে এবাৰ আবার একদম বিখ্যাত খেলুৱৈ দাদা ৰিদীপ দাদা আবার আগত নালগা তুমি আগত নাকে কোনো এখন নতুন গাড়ী আনিছে আজি আমাক ফুৰাবলৈ আহিছে ত' আমি গোটেইকেইজনে ফুৰিবলৈ আহিলোঁ অলপ ফুৰি আহোঁ Hi there. Hi.